বৰপেটা এক্সপ্ৰেছৰ নিবেদন বৰপেটীয়া ভাষাত লিখা কবিতা তই দেখোন আজিকালি মোক দেখলি মুখখন বেকতে দিয়া কবি প্ৰশান্ত কুমাৰ দাস আবৃত্তিকাৰ ডাক্তৰ কংকন গোস্বামী। তই দেখোন আজিকালি মোক দেখলি মুখখন বেকতে দিয়া বাপ্পাও 7 দিনে নহলে মোবাইলৰ সিম হালদি হাললিয়ে তোৰ কথা ভাবলে অন্তৰখন দহি যায় মাছত 2 পিঠি পুৰে মোৰ দেখোন 4 পিঠি পুৰবা ধৰছে মোক দেখলি তই মুখখন বেকতে দিয়া তোৰ বাৰু ইথান মনত পৰে না আমি দুটাই নদীৰ পাৰক যাই পাকৰি দেলৰ তলত বহি যি বুট ভাজা খাইছিলো তোৰ ফেসবুকৰ একাউণ্ট খুলবাক লগিন যি বেংকক গৈছিলো তামুল বেছি যি এটা স্ক্ৰীন টাচ মোবাইল কিনি দিছিলো তই সব পাহছা গুৱাহাটী চলি পাইছাতো সেইখুন্তি তই মোক দেখলি মুখখন পেকতে দিয়া মোৰ আজিকালি তোক দেখলি বুকখন হম হমকে যায় পাপ্পাও কি দিন পল্লাকে মোৰ পইচা দি দিয়া মোবাইলে দি মোকে 5 লাখি মারলি তোক মই বৰ ভাল পাইছলো কাইকলি চেপা তই খহি গহি ধুব দিয়াৰ বাবে খৰ ইটা মাৰি সাল বাকাল এইৰে ধুইছিলো গাতুৰ গন অলব বুলি তথাপি তই মোক নুবুজলি মোক দেখলি তই মুখখন বেকতে দিয়া তয়ে দুহুন কৈছিলিয়ে চেন্দেল পিনবি বাতা তেল ঘইবি তাতা ভাল পাবি এটা কিন্তু তয়ে দেখোন উল্টা মারলিয়ে মোক দেখলি মুখখন বেকতে দিয়া আজিকালি মই সাধা মাৰো বুলি চুন হাতত খেস্তবা এৰি উঠত খেস্তং উঠ বেলতি যায় অন্তৰ দহা দি আজিকালি মোক দেখলি মুখখন বেকতে দিয়া ফাখৰিৰ গুৰিৰ মফল লগা সফ্ৰিয়াম দেলৰ সফ্ৰিয়াম কেইটা খালি আমরা লগা হৈছে দেহু কাঠি মুছা লেচা কেনেদি মূৰত ভৰণ দিলিও মূৰটো ঠাণ্ডা নহয়ে তথাপি তই মোক মুখখন বেকতে দিয়া তই বাৰু মোক এৰি গুৱাহাটীৰ চলিক ধৰলি কিয় বাইক আছে শুনটি তই যদি ঘূৰি আহা ময়ো কিনিম এখন ৰাঙা পালচাৰ বাইক ৰছী লাগে মৰিম বুলি পিতাক ধমকি দি হলিও কাব বস্তু তো মোক দেখলি মুখখন বেকতে নেদবি দে